5 জুন বিশ্ব পৰিৱেশ দিৱস ডেমক্ৰেসি লাইভৰ তৰফৰ পৰা এই মুহূৰ্তত আমি মহানগৰীৰ সেউজীয়াৰে পৰিপূৰ্ণ এক ঠাইত আছোঁ আৰু এই ঠাইত প্ৰেৰণা ট্ৰাষ্ট নামৰ এক অনুষ্ঠানৰ জৰিয়তে বিশ্ব পৰিৱেশ দিৱসৰ কিছু সংকল্প কিছু গছপুলি ৰোপণ আৰু আমাৰ জগতৰ বাবে সমাজৰ বাবে পৰিৱেশ বিষয়ক কিছু কথা অৱতাৰণা কৰিব বিচৰা হৈছে মই মৰম কুমাৰে স্বাগতম জনাইছোঁ ডেমক্ৰেসি লাইভৰ এই বিশেষ অনুষ্ঠানলৈ আৰু এই অনুষ্ঠানত আজি আমি কেৱল প্ৰেৰণা ট্ৰাষ্টৰ উদ্যোগত আজি যি বিশ্ব পৰিৱেশ দিৱসৰ কিছু কাৰ্যসূচীৰ বাবে তেওঁলোকে পৰিকল্পনা কৰিছে আমি এই বিষয়ে সকলো অৱগত কৰিম আমাৰ লগত অঞ্জনজ্যোতি চৌধুৰী থাকিব আমাৰ লগত প্ৰকাশ ডেকা থাকিব আমাৰ লগত লিজা ডেকা থাকিব স্বপ্না বৰুৱা থাকিব ভালেসংখ্যক ব্যক্তি থাকিব সংগীতা কাকতি থাকিব গোলাঘাটৰ পৰা পুলিন শৰ্মা থাকিব আমাৰ এই অনুষ্ঠানত আৰু সকলোকে আমি এই অনুষ্ঠানলৈ প্ৰথমতে স্বাগতম জনাইছোঁ সহযোগী ৰাজকমলৰ সৈতে আৰু প্ৰথমতে আমি অনুষ্ঠানৰ মাজলৈ যোৱাৰ পূৰ্বে যিহেতু সেউজীয়াৰে পৰিপূৰ্ণ পৰিৱেশত আছোঁ আৰু আজি সেউজীয়াৰ বাবে সংকল্প লোৱাৰ সময় মই ৰাজকমলক অনুৰোধ জনাম ইয়াৰ চৌপাশৰ কিছু সেউজীয়াৰে আমি দৰ্শকসকলক এই ভিডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ এয়া দেখুৱাইছোঁ আমি গীতা মন্দিৰৰ কি সুশোভিত দৃশ্য সেউজীয়াৰে পৰিপূৰ্ণ সুশোভিত দৃশ্য আৰু এই দৃশ্য দেখুৱাই আমি এইটোৱে বুজাব বিচাৰিছোঁ যে এই সেউজীয়াই কেনেকৈ আমাক আমাৰ দৃষ্টিক আমাৰ চকুক কেনেদৰে শান্তি প্ৰদান কৰে সেয়ে আমি অনুৰোধ জনাইছোঁ আজি প্ৰেৰণা ট্ৰাষ্টে প্ৰকাশ ডেকাৰ উদ্যোগত আজি যি অনুষ্ঠান আয়োজন কৰিবলৈ যোৱা হৈছে এয়া কিন্তু অতি ব্যতিক্ৰমী অনুষ্ঠান অতি সমসাপেক্ষ অনুষ্ঠান আৰু প্ৰয়োজনীয় অনুষ্ঠান আমি বিশেষ দীঘলীয়া নকৰোঁ পোনে পোনে আমি অনুষ্ঠানৰ মাজলৈ যাম প্ৰথমতে আমি লৈ আহিছোঁ অসমৰ এগৰাকী খ্যাতনামা ব্যক্তিত্ব ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰী আমাৰ লগত আছে এই পৰিৱেশ বিষয়ক কবিতাটো প্ৰথমে আমি উপভোগ কৰি লওঁ কাহিলীপাৰা নিবাসী প্ৰকাশ ডেকাই পৰিৱেশ প্ৰকৃতিৰ সৈতে ৰজিতা খুৱাই এটা কবিতা লিখিছিল সেই কবিতাটি মই আবৃত্তি কৰিবলৈ লৈছোঁ কবিতাৰ শিৰোনাম সকলোতকৈ আপোন সকলোতকৈ আপোন যদি আছে কোনোবা নিশ্চয় সেইজন তুমিয়ে হ'বা জীৱনৰ আৰম্ভণিৰ পৰা শেষলৈ কেৱল মাথো তুমি নিস্বাৰ্থভাৱে দি আছা জীয়াই থকাৰ কত যে উপাদান বিনিময়ত তুমি একো বিচৰা নাই বিচাৰিছা মাথো এধানি শান্তি কিন্তু আমিতো দিব পৰা নাই সেইকণ শান্তি তোমাক আঁতৰাব পৰা নাই তোমাৰ নিৰ্মল বুকুৰ বেদনাবোৰ যাৰ বাবে আজি তুমি চিঞৰি চিঞৰি ক'ব লগা হৈছে আমাক মোক শান্তিৰে নিজৰ কাম কৰিবলৈ দিয়া মোক তোমালোকে জীৱন্তে কবৰ নিদিবা কিয় নিৰ্লজ্জভাৱে আচল গুচাই নিবাৰণ কৰিব খুজিছা কিয় নিৰ্লজ্জভাৱে বিক্ৰী কৰি আহিছে আনন্দ মনে দানৱৰ দৰে হে মোৰ আপোনতকৈ আপোনজন আজিৰ এই বিশেষ দিনত কথা দিলোঁ তোমাক নকৰিবা ভয় নাই সংশয় বিবস্ত্ৰা দুপদীক যেন সহায় কৰিবলৈ আহিছে আৰু আহিব শ্ৰীকৃষ্ণৰ ৰূপত হেজাৰ হেজাৰ জন ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰী আপুনি চিনি পায় আপোনাৰ পৰিচিত তেওঁৰ কণ্ঠ তেওঁৰ ব্যক্তিত্ব আৰু তেওঁৰ কণ্ঠৰ এই কবিতা পৰিৱেশ বিষয়ক এই কবিতা যি কবিতা ৰচনা কৰিছিলে প্ৰেৰণা ট্ৰাষ্টৰ অধ্যক্ষ আৰু এগৰাকী সমাজকৰ্মী সাহিত্যিক লেখক প্ৰকাশ ডেকা ডাঙৰীয়াই প্ৰকাশ ডেকাক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই কবিতা ইমান সুন্দৰ কণ্ঠৰে সুন্দৰভাৱে আবৃত্তি কৰি আমাৰ বাবে আগবঢ়াই দিয়াৰ বাবে ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমাৰ লগত আছে লিজা ডেকা এগৰাকী উদীয়মান কবি তেওঁক নৱম শ্ৰেণীত থাকোঁতে এখন ইংৰাজী কাব্য সংকলন লিখি বিশেষভাৱে চৰ্চিত হৈছিলে আৰু মেধাৱী ছাত্ৰী আৰু আমাৰ বিশেষ অনুৰোধত পৰিৱেশ বিষয়ক এটি অতি সুন্দৰ কবিতা আৰু পৰিৱেশ বিষয়ক সজাগতাৰ বাবে তেওঁ আহ্বান জনাইছে আহক আমি লিজা ডেকা কাৰণ আমি উদীয়মান তৰুণ প্ৰবীণ সকলোকে লগ লৈ সমাজখন গঢ়িব লাগিব গতিকে লিজা ডেকাই বিগত সময়ছোৱাত ইংৰাজী ভাষাত যি কাব্য চৰ্চা কৰি বিশেষ সম্ভাৱনাৰ পৰিচয় দিছে আজি আমাৰ অনুষ্ঠানত আমাৰ অনুৰোধ মৰ্মে লিজা ডেকাই প্ৰস্তুত কৰিছে বিশেষ এটি কবিতা পৰিৱেশ বিষয়ক কবিতা আহক আমি লিজা ডেকাৰ এই কবিতা উপভোগ কৰোঁ নমস্কাৰ আটাইলৈ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰেৰণা চেৰিটেবল ট্ৰাষ্টৰ তৰফৰ পৰা মই লিজা ডেকাই আন্তৰিক অভিনন্দন জনাইছোঁ প্ৰেৰণা ট্ৰাষ্টে প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰি আহিছে এইবেলি দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি অতি সাধাৰণভাৱে এই দিৱস পালন কৰিবলৈ লৈছোঁ নিম গছপুলি ৰোপণেৰে
অনাগত সময়ত ট্ৰাষ্টে 1000 নিমপুলি স্কুলসমূহত ৰোপণ কৰাৰ পৰিকল্পনা কৰিছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মোৰ ৰচিত এটি কবিতাও পাঠ কৰিবলৈ লৈছোঁ। Long for what is lost. With a canary resting on my shoulder, I secretly escape from my beholder. Giving me company with its silver lining, the heavens have opened my vision, blurring. I was on cloud 9, caressed by cold and bewilder. Down came the curtains, night stole my thunder. My mother gave me lessons on fair weather friends. Little did I know that my first love would end, be killed by the hands of humanity. Amidst the woods on a snowy night, they call it insanity. The jewels and notes and cars and bungalows can't make up for the pure air and water that flows. I called out for mercy to see only dark faces of death. I cursed myself for my existence that will only have horrific aftermath. The caged canary gazed with its tired eyes at the Holocaust. Yes, humans destroy and then long for what is lost. And before the end, let's make a new beginning. Let's make our earth a better place to live in. প্ৰচুৰ সম্ভাৱনাৰে ভৰপূৰ লিজা ডেকাক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰ এটা কবিতা উপস্থাপনেৰে এই পৰিৱেশৰ প্ৰতি সজাগতাৰ যিটো প্ৰয়োজনীয়তা, এই প্ৰয়োজনীয়তা তেওঁ উপলব্ধি কৰি 10জনক অৱগত কৰিছে। আৰু তৰুণ প্ৰজন্মৰ যদি এনেকুৱা চেতনা হয়, লিজা ডেকাৰ দৰে চেতনা হয়, তেতিয়াহ'লে আমি আমাৰ পৰিৱেশক, আমি আমাৰ সমাজক সুস্থভাৱে জীয়াই ৰখাত যথেষ্ট সুবিধা হ'ব। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহিছোঁ আমি অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ, আৰু পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে আমি কেইটামান শুভেচ্ছা বাণী, আজি প্ৰেৰণা ট্ৰাষ্টৰ উদ্যোগত যি অনুষ্ঠান এই আয়োজিত হৈছে, এই অনুষ্ঠানলৈ পৰিৱেশ বিষয়ক কিছু শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডাক্তৰ তপন শৰ্মা, অসমৰ খ্যাতনামা সংগীত শিল্পী, বিশিষ্ট কণ্ঠশিল্পী ডাক্তৰ সংগীতা কাকতি, আৰু বিশিষ্ট পৰিৱেশ বিষয়ক গ্ৰন্থ ৰচনাৰে ইতিমধ্যে বিশেষ চৰ্চিত হোৱা, চৰ্চা লাভ কৰা শিক্ষাবিদ আৰু এগৰাকী পৰিৱেশবিদ পুলিন শৰ্মা গোলাঘাটৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু লগতে প্ৰেৰণা ট্ৰাষ্টৰ অন্যতম এগৰাকী পৃষ্ঠপোষক, অন্যতম এগৰাকী ব্যক্তিত্ব সবিতা বৰ্মন ডেকাই শুভেচ্ছা বাণী প্ৰেৰণ কৰিছে। আহক আমি তেওঁলোকৰ শুভেচ্ছা বাণীৰে এই অনুষ্ঠানটো আৰু অধিক মধুৰ কৰি তোলোঁ, আৰু তেওঁলোকৰ শুভেচ্ছা বাণীৰ মাজত নিশ্চিতভাৱে থাকিব কেনেদৰে আমি সমাজখনক সেউজীয়া কৰি আগন্তুক সময়ত আমাৰ সেউজীয়া মনলৈ আগবাঢ়ি যাব পাৰোঁ। প্ৰথমতে মই প্ৰেৰণা ট্ৰাষ্টলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি তেখেতসকলে মোক নিমন্ত্ৰণ কৰিছিলে আজিৰ অনুষ্ঠানটিৰ কাৰণে। বহু ব্যস্ততাৰ কাৰণে মই যাব নোৱাৰিলোঁ। এই প্ৰেৰণা ট্ৰাষ্টৰ লগত মই বহু বছৰ ধৰি জড়িত হৈ আছোঁ। তেখেতসকলে ন উদীয়মান শিল্পী, সাহিত্যিক, কবি, শিক্ষকে আদি কৰি সমাজৰ সকলোকে উদগনি দি আহিছে, উৎসাহ দি আহিছে। আজি বিশ্ব পৰিৱেশ দিৱস। আহক আমি সকলোৱে একোটি বৃক্ষ ৰোপণ কৰি পৃথিৱীখন আকৌ নতুনকৈ সজাওঁ, ধুনীয়া সেউজীয়া পৃথিৱী কৰোঁ। আহক। ধন্যবাদ। আজি 5 জুন পৰিৱেশ দিৱসৰ উপলক্ষে গুৱাহাটীস্থ প্ৰেৰণা লাইফে অনুষ্ঠিত কৰা এই দিৱসত সকলো উপস্থিত সমূহ ৰাজ্যৰ মোৰ ব্যায়ামৰা সুৰক্ষা প্ৰেৰণা লাইফৰ কৰ্মকৰ্তা উপস্থিত সুধীবৃন্দ ৰাজ্যৰ প্ৰতি মোৰ অত্যাধিকাৰ। নমস্কাৰ। প্ৰেৰণা ট্ৰাষ্টৰ তৰফৰ পৰা মই আটাইলৈ বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাইছোঁ। প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষাৰ প্ৰতি গুৰুত্ব দি আমি সকলোৱে নিজৰ পদূলিতেই হওক নাইবা ৰাজহুৱা স্থানতেই হওক একোটাকৈ গছ পুলি ৰোপণ কৰি
প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষাত সহায় কৰিব। ধন্যবাদ। চিৰ চেনেহৰ প্ৰকৃতি তুমি নেকান্দিবা, দানৱহঁতৰ পৰা ৰক্ষা নিশ্চয় কৰিম তোমাক। তুমি নেথাকিলে আমি থাকিম কেনেকৈ? চাইছেনে ভাবি সিহঁতে এবাৰ লাভ লোকচানৰ হিচাপ নকৰি এবাৰো দি আছা তুমি আমাক সমস্তবোৰ। কথা দিছোঁ আজি জীৱন দি হ'লেও তোমাক সংৰক্ষণ কৰিম আমি, চিৰসেউজ কৰি ৰাখিম বিশ্বকৈ। নিজৰ নিজৰ পৰিৱেশ বিষয়ক শুভেচ্ছা বাণীৰে আমাক আপ্লুত কৰাৰ বাবে আৰু প্ৰেৰণা ট্ৰাষ্টৰ এই যিটো অনুষ্ঠান আজি মধুৰ কৰি তোলাৰ বাবে আমি প্ৰতিগৰাকী ব্যক্তি ডাক্তৰ তপন শৰ্মা, সংগীতা কাকতি, পুলিন শৰ্মা, সবিতা বৰ্মন ডেকা আটাইলৈ আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আগবাঢ়িছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি আমন্ত্ৰণ কৰি আনিছোঁ প্ৰেৰণা ট্ৰাষ্টৰ তৰফৰ পৰা আজি আমন্ত্ৰণ কৰি অনা হৈছে এই বিশেষ অনুষ্ঠানলৈ। তেওঁ হ'ল এগৰাকী কবি, সমাজকৰ্মী, এগৰাকী শিক্ষাবিদ। বিগত সময়ছোৱাত তেওঁ সমাজৰ বাবে তেওঁৰ শব্দৰে, তেওঁৰ কামেৰে বহু অৱদান আগবঢ়াই আছে আৰু আজি প্ৰেৰণা ট্ৰাষ্টৰ অনুৰোধ মৰ্মে, আমন্ত্ৰণ মৰ্মে উপস্থিত হৈছে এই অনুষ্ঠানত। তেওঁ হ'ল স্বপ্না বৰুৱা। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ আৰু আমাৰ অনুষ্ঠানলৈ আমাক আমন্ত্ৰণ জনাইছোঁ। এয়া হ'ল স্বপ্না বৰুৱা। বাইদেউ, এই পৰিৱেশ, কাৰণ আমি য'ত থিয় হৈ থাকোঁ তাৰ চৌপাশটোৱে পৰিৱেশ, আৰু আমি য'ত থিয় হৈ থাকোঁ, আমি য'ত বাস কৰোঁ তাৰ চৌপাশক সুৰক্ষাৰ দায়িত্ব আমাৰ। আৰু আজি প্ৰেৰণা ট্ৰাষ্টে এই কথাটো আকৌ এবাৰ উপলব্ধি কৰাৰ বাবে আমাক এই অনুষ্ঠান আয়োজন কৰিছে। কিমান সুখী এনেকুৱা এটা অনুষ্ঠানত, আৰু পৰিৱেশৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ বিষয়ে আপুনি কোনখিনি কথা ক'ব খোজে? মই পোনপ্ৰথমে প্ৰেৰণা ট্ৰাষ্টক মই শুভেচ্ছা দিছোঁ। মই তেখেতসকলক মই কৃতজ্ঞতা জনাইছোঁ যে মোক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছে। মই এই প্ৰকৃতিৰ মনোমুগ্ধকৰ পৰিৱেশত আছোঁ এতিয়া। চাৰিওফালে সেউজীয়া আৰু সেউজীয়া, ইমান সুন্দৰ, ইমান ভাল লাগিছে। এই পৰিৱেশে মানুহক অতিশয় আপ্লুত কৰে। কিন্তু আমি বৰ্তমান সময়ত কৰিছোঁ কি, যাৰ কাৰণে এইটো আহ্বান দিবলগীয়া হ'ল যে সমগ্ৰ বিশ্বত এইটো আহ্বান দিবলগীয়া হ'ল যে পৰিৱেশ ৰক্ষা কৰক। কাৰণ আমি মানুহ সকলো সজাগ নহয়। আমাৰ বহুতো মানুহে পৰিৱেশক একেবাৰে ওলাই কৰে। আমি যিখন পৃথিৱীত বাস কৰিছোঁ সেইখন পৃথিৱীত প্ৰকৃতিয়ে আমাক দিয়া নাই কি? প্ৰকৃতিয়ে আমাক সকলোৱে দিছে। আমাৰ এই পৃথিৱীখন এতিয়া বাসোপযোগী হৈ থকা নাই, কিয়নো মানুহে নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে মানুহে কি কৰিছে? বনানী ধ্বংস কৰিছে, অৰণ্য ধ্বংস কৰিছে, পাহাৰৰ মাটি কাটিছে, জলাশয় কৰিছে, ধ্বংস কৰিছে, তাতে বসতি স্থাপন কৰিছে, কল কাৰখানা, উদ্যোগ আদি স্থাপন কৰিছে। আৰু তাৰ যিখিনি বিষ বাষ্প, উদ্যোগ আদি, ডাঙৰ ডাঙৰ উদ্যোগ আদিৰ বিষ বাষ্প, কল কাৰখানা আদিৰ বিষ বাষ্প, সেইবিলাক তেওঁলোকে কি বিজ্ঞানসন্মতভাৱে নিষ্কাশিত নকৰি এৰি দিছে এই মুকলি বতাহলৈ। আজি প্ৰেৰণা ট্ৰাষ্টে আয়োজন কৰা এই পৰিৱেশ দিৱসৰ অনুষ্ঠানত স্বপ্না বৰুৱাৰ দৰে ব্যক্তিত্বই যিখিনি আহ্বান জনালে, কেৱল আহ্বান শুনিছোঁ আৰু পাহৰি যাম এইটো নহয়, যে 5 জুনৰ পিছতো কথাবিলাক মনত ৰাখিব লাগিব, আৰু 5 জুনৰ পিছতো কথাবিলাক মনত ৰাখি আমি এপ্লাই কৰিব লাগিব যে আমাৰ চৌপাশৰ পৰিৱেশৰ সুৰক্ষা আমি দিব লাগিব। কাৰণ চৌপাশ সুৰক্ষিত হৈ থাকিলেহে সেই কেন্দ্ৰত থকা আমি সুৰক্ষিত হৈ থাকিম। আমি প্ৰকৃতিক সাৱটি ধৰোঁ। প্ৰকৃতি অতি অনুপমা। তুমি প্ৰকৃতিক চিৰসেউজ কৰি ৰাখিবলৈ গছ ৰোৱা প্ৰতিদিনে। গছ থাকিলেহে মানুহ থাকিব। শ্লোগান হ'ল পুৰণি, যদিও ভাৱাৰ্থ চিৰ নতুন। আকাশৰ তৰা আৰু জোন, ফুল আৰু চৰাই সকলোৱে ভৰাই তোলে হৃদয়, অনিবৰ্ষণীয় আনন্দ জগায়। তথাপি কিয় বাৰু মানুহ আজি হয় দানৱ, হিংস্ৰ পশু? কিয় বাৰু প্ৰকৃতিৰ ৰূপ সোধা পাণ কৰি পুলকিত হ'ব খোজা সুকোমল অন্তৰৰ ল'ৰাকেইজন হয় বৰ্বৰ পাশবিকতাৰ বলি? এই নেকি মানৱৰ সভ্যতা? মানুহৰ পাবাজি প্ৰকৃতিয়ে নসহে। সংহাৰ কৰি গৈছে এফালৰ পৰা চকুৰে নমনালৈ সুদূৰ বিয়পি পৰা অকণমানি এটি ভাইৰাছে। এৰা ইদানিং কালৰ অপ্ৰতিৰোধ্য সৰ্বাধিক চৰ্চিত নাম কৰোণা। এয়া যেন প্ৰকৃতিৰ ওপৰত কৰা
মানুহৰ অন্যায়ৰ আগ্ৰাসনৰ প্ৰতিশোধ। ডংকা বাজিছে কেওফালে ধ্বংসৰ বিনাশৰ। মানুহক শুদ্ধ পথলৈ ঘূৰি অহাৰ ই এক সকিয়নি। প্ৰকৃতিক অপৰিৱৰ্তিত ৰাখি লওঁ আহা প্ৰকৃতিৰ আশীষ। ৰিটাৰ্ণ টু দ্য নেচাৰ যুগদ্ৰষ্টা কবিৰ আহ্বান। আমি